পে 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 এইডাল কি কেলা এইডাল কি চৰি হা বেয়া মাত ওলাই গৈছে বেয়া নাপাব এইডাল যে দিয়ে অহাৰ ভিতৰত এইডাল কি মানে একো মানে কৈছোঁ নহয় খালি এইডাল আৰু ইটো ইটো হেল্ল' এভৰিৱান কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে আৰু ভালে থাকক ভিডিঅ'টো দেখি গম পাইছেই চাগে এই মহান ব্যক্তি এওঁৰ কি কৰিশ্মা একদম ডাঙৰ চেলিব্ৰিটি কেটৰিনা কাইফ দীপিকা পাডুকন প্ৰিয়ংকা চোপ্ৰা বুলি ভাবে নিজকে বলিউডৰ ষ্টাৰ তাইৰ বিহেভিয়াৰ আৰু তাইৰ মাত মা কি যে মাত ভুবুলা ছাগলী তাইৰ মাত একটো তাই ইমান ভুলৰ উপৰি ভুল ইমানে ভুল কৰিছে কোনো লিমিট নাই ফাৰ্ষ্ট অফ অল তাই চাওক আমাৰ অসমীয়া বাদ্যযন্ত্ৰক লৈ পেলাই যিটো ইটিকিং কৰিলে তেওঁ পে 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 এইডাল কি কেলা এইডাল কি চৰি হা বেয়া মাত ওলাই গৈছে বেয়া নাপাব এইডাল যে দিয়ে অহাৰ ভিতৰত এইডাল কি মানে একো মানে কৈছোঁ নহয় খালি এইডাল আৰু ইটো সেইটোক লৈ পেলাই আমাৰ অসমীয়া বাদ্যযন্ত্ৰক লৈ পেলাই তেওঁ ইটিকিং কৰিলে সেইটো বাদ দিয়ক বাৰু সেইটো এটা হ'ল তথাপিও তাই চৰি নক'লে নেক্সট কি আহিলে কওক নেক্সট আহিলে তাই আমাৰ অসমীয়া সমাজৰ বা অসমীয়া সংস্কৃতিৰ ইমান সন্মানীয় গামোচাখন সেই গামোচাখনক ভৰিয়ে গুৰিয়াই ছাইড কৰি থ'লে ক'ৰবাত নাম গাওঁতে আৰু তেওঁ কি নাম গায় নাগাৰা নাম চাওক এই গামোচাখন তেওঁতো তাইক কম্পিটিশ্যন কৰিব যোৱা নাছিলে ন তাতে তেওঁ তাত কম্পিটিশ্যন কৰিব গৈছিল নেকি আপোনালোকে কওক তেওঁ সেই গামোচাখন হাতে তুলি কিনে ইপিনৰ পৰা সিপিনে হ'লেও থ'ব পাৰিলে হয় তাই কেলা হৰ ভিডিঅ'ত এইডাল ফটো উঠি পেলাই ৰিলচ বনাই থাকিব পাৰে চেল্ফি মাৰি কি এই গামোচাখন এইকণৰ পৰা নি পেলাই তাত থ'ব নোৱাৰিলে হাতে মাৰ্কছ কাটিব তাই নম্বৰ কম পাব কম্পিটিশ্যন চলি আছে নেকি বাৰু ঠিক আছে কম্পিটিশ্যন চলিছে গামোচাখন পৰি গ'ল ভৰিয়ে সিপিনে থ'লে কণ্টিনিউ কৰিছে তেওঁ কম্পিটিশ্যনটো নাই ন কেলা নাটক আৰু দ্বিতীয় কথাটো হ'ল সাংবাদিক মই আজি বহুত বেয়াকৈ কৈছোঁ মই ভিডিঅ'টোত বহুত বেয়াকৈ কৈছোঁ চিৰিয়াছলি সেইকাৰণে বিল্ডিঙৰ ওপৰত উঠি আহিছোঁ ছাতৰ ওপৰত আহি পেলাই ভিডিঅ' বনাইছোঁ মই বনাব নোৱাৰোঁ কাৰণে সঁচাই বহুত খং উঠিছে আৰু দ্বিতীয় কথাটো কি সাংবাদিক চাওক সাংবাদিকসকলক বেয়া বুলি মই এটা কাৰণে নকওঁ তেওঁলোক ভালেই তেওঁলোক যিকোনো এটা কামত অলপ এক্সট্ৰা এড কৰে কিন্তু তেওঁলোক ভাল এটা কাৰণে ভাল তেওঁলোক মই কৈছোঁ শুনক যে তেওঁলোকে যদি এই আমাৰ পৃথিৱীখনত কি হৈ আছে কি নাই হোৱা তেওঁলোকে যদি এই ভিডিঅ'বিলাক শ্বেয়াৰ নকৰিলে হয় পাব্লিকৰ ওচৰত বা ছ'চিয়েল মিডিয়াত তেতিয়াহ'লে আমি একো গম নাপালোঁ হয় আজি বেংগলোৰত কি হৈছে ইয়াৰ অসমত কি হৈছে য'তেই নহওক চ' তেওঁলোকে ভালেই অকণমান এড কৰে আৰু সেইটোতো চবেই কৰে কিন্তু এওঁলোকে কি কৰি আছে আৰু সিদিনা চাওকচোন নাগাৰা নাম গাই থাকোঁতে সেই সাংবাদিকজনক কেনেকৈ ক'লে এই যা ৰে মই ওলাই যাব কৈছোঁ নহয় যা ওলা হেন তেন কেলা কি তাই বাপেকৰ ঘৰৰ হেৰি নেকি এইবিলাক মাটিবিলাক তাত মানুহবিলাক নাম যিবিলাক পাতিছে তাৰ বাপেকৰ ঘৰৰ সম্পত্তি নেকি সেইবিলাক তাই ইমান এটিটিউড মানে কিয় তাইৰ ইমান তাই কোন হয় আৰু তাইৰ মাত আৰু হাৰ ভিডিঅ'ত তাই এইডাল কি কেলা এইডাল কি হাৰ ভিডিঅ'ত তাই এইডাল কি বুজায় এইডালে মানে আৰু এইটোৱেতো কি কিবা মইনা পাখি ভাটৌ চৰাই নাচি আছে নেকি তাৰ হাতত হৰ টাইমতে সেই সাংবাদিকজনক চাওকচোন আপোনালোকে তেনেকৈ কোৱাটো তাই কোনো অধিকাৰ নাই কি অৰ্থত ক'লে তাই হাৰ কামত সেই মানে কি তেনেকৈ কয় মানে এইবিলাক কি জানেনে ভাইৰেল হোৱা এটা চিম্পল লজিক আগতে ভাইৰেল হৈছিলে পে বুলি কয় পে সেইটো লৈ পেলাই অকণ ভাইৰেল হ'ল তাৰপিছত গামোচাখনক লৈ অলপ ভাইৰেল হ'ল আকৌ এতিয়া এই সাংবাদিককেইজনক মানে কি আৰু এতিয়া অকণ ডাউন পৰিছে যে তাই বুজি পোৱা নাই ফলোৱাৰ্ছ কমিছে ভিউৱাৰ্ছ কমিছে চ' সেইকাৰণে ডাউন পৰিছে আকৌ কিবা এটা ক'ম আকৌ অলপ দিন পপুলাৰ হৈ যাম আৰু এইটো ইহঁতৰ নাটক এইটো কাহানী পপুলাৰ হয় বেলেগ একো নাই তো তাই ভুলৰ উপৰি ভুল কৰি যাব মই আগতো ভাবিছিলোঁ ভিডিঅ'টো বনাম বুলি কিন্তু তেতিয়া মই এইবিলাক কৰা নাছিলোঁ ভাবিছিলোঁ এইবিলাক কি আৰু কিন্তু আজিকালি মানে বহুতেই উৎপাত হৈ গ'ল কিছুমানৰ চ' সেইকাৰণে মই ভাবিলোঁ কি নাই এওঁ ভিডিঅ'টো বনাই দিওঁ হিৰো নহয় অসমৰ চেলিব্ৰিটি ভগৱান নহয় তাই আমাৰ অসমত তাইতকৈ ভাল নাম গোৱা মানুহ আছে ঠিক আছে তাই কি নাম গায় হে ওৰ পৰা তোৰ এই হৰি বুলি কৈ পেলাই আকৌ অসমীয়া গান এটা সোমোৱাই দিব মে নেহিটো কণ হে নহ'লে হিন্দী গানে সোমোৱাই দে মে নেহিটো কণ হে নহ'লে হিন্দী গান বলিউডৰ গানে সোমোৱাই দে ওৰ পৰা তোৰ জাপ মাৰি সেইবিলাক কি নাম গায় নেকি সেইবিলাক কি নাম গোৱা হ'ল নেকি মানুহবিলাকো যে আৰু কি ভাল পায় মই নাজানো আৰু মা কচম কি ক'ম আৰু
তাইৰ মাত নকৈছোঁ আৰু ওলাই মুখত বেয়া মাত আৰু হৰ ভিতৰত এইডাল নুকুবাবি ভিডিঅ'ত কেলা ঠিক আছে এইডাল নহয় হাত তালি মাৰিবি হাত চাপৰি বজাবি ঠিক আছে আৰু তাইৰ ড্ৰেছ চাবচোন কোনজনী মানুহে এই এনেকৈ নাম গোৱা টাইমত কওকচোন ৰঙা নীলা হালধীয়া সেউজীয়া কাপোৰ পিন্ধি হেৰি কৰিছেহে নাম গাইছেহে চব তায়ে পায় মানে কি নাগাৰা নাম হ'ল এইটো হা আমাৰ অসমত আৰু মানুহ নাই কিমান ধুনীয়া ধুনীয়াকৈ চালা কাপোৰ পিন্ধি কিনে বগা বগা কটনৰ যেনেকুৱা নহওক সেইবিলাক মই গম নাপাওঁ কাপোৰ পিন্ধি কিনে তেওঁ নীলা হালধীয়া সেউজীয়া মানে কি ক'ম আৰু কাপোৰ পিন্ধি কিনে তাই নাম গোৱা খুব নাম গায় দুটা বিহু সোমোৱাব হা দুটা হৰিনাম সোমোৱাব হিন্দী গানো সোমোৱাই দে আৰু পপুলাৰ হৈ যাবি মাথা চাথা চিৰিয়াছলি বেয়া হৈ গৈছে কৈছোঁ নহয় আৰু নেক্সট টাইম এনেকুৱা ফাল্টুমি নকৰিবি ঠিক আছে বহুত হৈ গ'ল নাম গাব গৈছ কোনোবাই ইনভাইট কৰিছে যা গা ভালকৈ কিন্তু এনেকুৱা নহয় কাৰোবাক কেতিয়াবা গামোচা ভৰিয়ে ঘূৰিয়াবি কেতিয়াবা অসমীয়া বাদ্যযন্ত্ৰক লৈ পেলাই টিকিং কৰিবি কেতিয়াবা সাংবাদিক হওক কেতিয়াবা বা বেলেগক এইবিলাক নহয় এইবিলাক ভাল নাপাওঁ ঠিক আছে মই এইটোৱে ক'ব বিচাৰিছোঁ চবেই যিকোনো কাম কৰাৰ আগত এবাৰ ভাবি চাব লাগে ভালকৈ কৰিব লাগে যে এনেকুৱা নহয় কামটো কৰিলোঁ তাৰপিছত চৰি সেইডাল নাখাতে ঠিক আছে মই যে এটা থাপৰ মাৰি পেলাই চৰি বুলি কওঁ কোনোবা এজনক মানিব নেকি নামানে চ' সিমানখিনি আৰু বৰ বেছি একো ক'ব লগা নাই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব আপোনালোকে যাতে তাইৰো কাণত পৰে যে মোকচোন এনেকৈ কৈছে তাইতো গম পায় অসমৰ ৰাইজেতো তাইক কিমানবিলাক কমেণ্ট দিয়ে কমেণ্টবিলাকতো পঢ়ি মানুহে মানে কি আৰু কি ক'ব আৰু চবেইতো কমেণ্ট পঢ়িবই যায় ভালকৈ জানে আপোনালোকে আৰু তাইও গম পায় বা তথাপিও নেক্সট টাইম এনেকুৱা ফটো আমি কৰিব নালাগে সিমানেই কৈ থৈ দিলোঁ আৰু বৰ বেছি নকওঁ চ' ভিডিঅ'টো যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে লাইক কমেণ্ট ফ'ল' আৰু শ্বেয়াৰটো কৰি দিব আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব চ' আজিলৈ ইমানেই বাই জয় আই অসম